গাঁৱলীয়া সমাজৰ প্ৰত্যেক ঘৰৰে গৰু ছাগাল হাঁহ পাৰ মুৰ্গী কিবা নহয় কিবা ঘৰত পোহনীয়া জীৱ জন্তু থাকেই কিন্তু আমি সেই পোহনীয়া জীৱ জন্তুকেইটাতকৈ আমি মানৱ জাতিটো মানুহ আমি অভং মানে কি বিবেকহীন মানুহ কিয় বিবেকহীন মানুহ আপোনালোকৰ ঘৰৰ পোহনীয়া জীৱ জন্তুকেইটাৰ লগত আমাৰ মানুহে কি কৰে জানেনে ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে মানুহ হিচাপে যে জীয়াই আছে আপোনালোকৰ ঠিক্কাৰ আহিব জীৱনত এই কি কৰিবে আমি মানুহ জাতিটো এনেকুৱা জাতি গতিকে ভিডিঅ'টোৰ মাজত চিধে গুচি যাওঁ আৰু বেছি বক নকৰি ভিডিঅ'টোৰ মাজত গুচি যোৱাৰ আগতে প্ৰত্যেক দিনা কোৱাৰ দৰে আজিও কওঁ যদি মোৰ চেনেলত কোনোবা নতুন হয় তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব প্ৰতিদিনে এনে ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে আৰু ছাইডত থকা ঘণ্টা বটনটো দবাই দিব তেতিয়াহ'লে বেছি দেৰি নকৰি চিধা ভিডিঅ'টোৰ মাজত সোমাই গুচি যাওঁ চাব আমাৰ গাঁৱৰ সমাজখনত কেনেকুৱা হয় সকলোৰে ঘৰত কিবা পোহনীয়া থাকে বস্তু হাঁহ মুৰ্গী গৰু ছাগাল কিবা কিবি সকলোৰে ঘৰত থাকে কিন্তু এই গৰু ছাগল জীৱ জন্তুটো নাজানে মানুহৰ দৰেতো তেওঁলোকৰ জ্ঞান নাই ধৰ কেতিয়াবা এৰি দিয়াৰ পিছত হয়তো ইঘৰৰ গৰুটো সেই ঘৰত তাতে যাই কিনে কিবা খালা কিবা বস্তিত থকা আলে বালে কিবা খাই দিলে আৰু ধৰ মুৰ্গীয়ে কিবা কাৰোবাৰ কিবা ৰুই থৈ দিছে সেইগিলা খুচৰি আনিলে মুৰ্গী চুৰ্গীটো নাজানে বা হাঁহ চাহ বা এইগিলাখানেতো নাজানে গৰু ছাগলীটো নাজানে যে সিহঁতৰ ঘৰ এইটো আমাৰ ঘৰ সেইখিনিতো নাজানে নিজৰ ঘৰটো চিনি পায় যে মই ৰাতি ইয়াতে থাকিব লাগিব সেইটো চিনি পায় কিন্তু এই অমুকত পাছি সেইটো বস্তু খাচি গৰু ছাগলৰ বিবেক নাই কাৰণে তেওঁলোকে য'তে যি পায় তাতে খাই ফুৰে কিন্তু আমাৰ মানুহগিলাই কি কৰে যদি খাই যদি সিহঁতৰ গৰুটো আমাৰ ধান খাচি সিহঁতৰ মুৰ্গীটো আমাৰ এই বাগান খান এই চব্জি ৰুচি অলপ কিবা কিবি সেইগিলা খুচৰি দিছে বা হাঁহকেইটা গেছি ঠেচকৈ হাগি দিছে সেনেকুৱা কৰাৰ ফলত আমাৰ মানুহে কি কৰে হিংসাই হওক বা কিবাই হওক আলে হওক বালে হওক মানে কি সেই জন্তুটোক মাৰে সেই জীৱ জন্তুটোক কোবাৱে বেয়াকৈ আঘাত কৰে কিন্তু এইটো কৰিব নালাগে মানুহক যদি আপুনি বেয়াকৈ কয় সেইখন ঘৰত মানুহে নাযায় মোক ধৰ আপুনি যদি বেয়াকৈ কয় মই আৰু সেইখন ঘৰত নাযাওঁ কিন্তু জীৱ জন্তুক মাৰিলেও কাটিলেও কিবা কৰিলেও কিন্তু জীৱ জন্তুবিলাক সেইখন ঘৰত যাব সেই য'ত খাব পাইছে য'ত যি কৰিব পাইছে যাব কাৰণ তেওঁলোকৰ জ্ঞান নাই গতিকে আপোনালোক জ্ঞান থকা মানুহে সেই মাতবোল দিব নোৱাৰা জীৱ জন্তুবিলাকক এনেকৈ অত্যাচাৰ কিয় কৰে আপুনি সেই জীৱ জন্তুটোক কোবোৱাতকৈ মাৰাতকৈ কিবা ফৰবাদ দলেৱাতকৈ সেই গৃহস্থটোক কওক যে ভালকৈ ৰাখিব আমি ইয়াতে সেইখিনি বস্তু ৰুইছোঁ খোচত থৈ আছি বা এই গৰুটো খাই আছি বা ছাগালটো খাই আছি এনেকৈ গৃহস্থক কওক কিন্তু আপোনাৰ সেই জীৱ জন্তু অমতা যিটো বস্তু একো নাজানায়ে সেইটো ভগৱানৰ বস্তু আপোনালোকে শিলৰ মূৰ্তিক হওক বা মূৰ্তিক আপোনালোকে মাটিৰ মূৰ্তিক ধূপ বন্তি দি সেৱা কৰাৰ মূল্য কি বুলি কয় নামঘৰ গীৰ্জা বা মছজিদত গৈ আপোনালোকে সেৱা কৰাৰ অৰ্থ কি আপোনালোকে সেই জীৱটোকে আপোনালোকে মাৰিছে যিটো বস্তু একো নাজানে পৃথিৱীৰ অৰ্থ নাজানে কেৱল তেওঁলোকে জানে খাব লাগে ভালকৈ এই পৃথিৱীৰ পৰিৱেশৰ লগত চলিব লাগে সেইটো জানে তেওঁলোকেতো তাত বাহিৰে নাজানে গতিকে আমি জ্ঞানী মানুহ হৈও আমি সেই নেদেখাজনৰ ওচৰত এনেকৈ আঁঠুকাৰি আল কৰি বাল কৰি সেৱা কৰিলে কি হ'ব যদি আপোনালোকে আমাৰ পৰিৱেশত থকা জীৱ জন্তুখিনিকে যদি আপোনালোকে বুজি নাপায় চিনি নাপায় গতিকে এইটো কৰিব নাপায় আপোনালোকে মছজিদ মন্দিৰ গীৰ্জা আদিত গৈ সেৱা কৰি একো লাভ নাই আপোনালোকে যদি নিজৰ ঘৰৰ কাষৰ মানুহৰ কাবাৰ কৰি পোহনীয়া জীৱ জন্তুকেইটাকে যদি অত্যাচাৰ কৰিছে গতিকে আপোনালোকে দহো সেৱা কৰক দহো কিবা বস্তু ভগৱানক দেখ দহো বস্তু আল্লাহৰ নামত দান কৰক একো লাভ নাই গতিকে আপোনালোকে তেওঁলোকক মৰম কৰক যে ভালকৈ টানি আনি সিদৰে সাঁচি আৰু মানুহনো কেইদিন জীয়াই থাকিম জীৱ জন্তু শাক বস্তু কিবা ৰুচি সাঁচি আৰু গৃহস্থক ভালকৈ জনাই দিয়ক গতিকে এই অমতা বস্তুবিলাকক অত্যাচাৰ কৰিব নালাগে মাৰিব নালাগে গতিকে আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে কেনে পালে জনাব আৰু মোৰ চেনেলত যদি কোনোবা নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব প্ৰতিদিনে এনে ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবৰ কাৰণে জ্ঞানী মানুহ গতিকে এইটো কাম যাতে নকৰে বেছিভাগে কৰে আমাৰ সমাজত কোবাৱে গৰুক কোবাৱে হাঁহ ছাগাল পাৰা মুৰ্গী যিন যায় সেইগিলাক কোবাৱে এইটো কৰিব নাপায় আচলতে মানুহ সদায় মানুহৰ শাৰীত থাকি কিনে কাম কৰিব লাগে গতিকে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ আকৌ এনেকুৱা ধৰণৰ ভিডিঅ'টো লৈ আজিলৈ বাই পথাৰৰ মাজৰ পৰাই